विधानसभा बिसायख'थियाव बीपीएफआ मोनबेसे मासियाव बिसायख'थि गेलेगोन बीजेपीनो मोनबेसे मासि हगारना होगोन बे आयदायाव मा बुंखो बीपीएफनि एमएलए दुर्गादास बर'आ विधानसभा बिसायख'थियाव बीटीसीनि बायजोआवल' बीजेपीखौ मदद खालामगोन बीपीएफआ बीटीसीनि मोनफ्रोम बियाबावनो बीपीएफआ बिसायख'थि गेलेनो नागिरदों बीपीएफनि गेजेराव बे आयदायाव थांखि फैदों बिसायख'थिखौ लाना एनडीएजों सावरायगोन हाग्रामा महिलारिया बीटीसीआव बीजेपीनि मोननै मासि दं बीजेपीआबो बिसायख'थि गेलेनो मासि दं होननानै बुंबाय एमएलए दुर्गादास बर'आ কথা কৈছে এমএলএ ইলেকশনতো আমি যিকেইটা প্ৰাৰ্থী দিম আমিতো ভাবিছোঁ যোৱাকালি আমাৰ পিএনবি মিটিং হৈছে সেইকাৰণে মই এছেম্বলিত নাছিলোঁ আমাৰ বৰপেটা ৰোডত হৈছে তাতো আমাৰ প্ৰত্যেকগৰাকী পিএনবি পলিচি মেকিং বডিৰ লিডাৰে কৈছে যে আমি এনডিএ হিচাপে বাহিৰত আমি সহায় কৰিব লাগে বিটিচিৰ ভিতৰত আমি গোটেইকেইটা সিটত আমি খেলিব লাগে তেনেকুৱা ধৰণৰ বোধহয় তেনেকুৱা এটা সময়ত প্ৰস্তাৱ আহিব কিন্তু তথাপি তাত ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে দুটা সিট যোৱাবাৰ জিকিছে তেওঁলোকৰ এখতিয়াৰ আছে এমএলএ হিচাপে গতিকে তেওঁলোকে যদি সিট বিচাৰে সেই কথাখিনি পাতিবৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এনডিএৰ সকলো কথা বতৰা তেওঁক অধিকাৰ দি থোৱা আছে তেওঁ পাতিব পাৰে কিন্তু তাৰ মাজতো